এক্সিট পোলটো টিভি মিডিয়াৰ মানুহবিলাকে নিজৰ নিজৰ ফেভাৰৰ পাৰ্টিৰ সম্পৰ্কে কথা কোৱাটো আমি দেখিবলৈ পাইছো 99% গুৱাহাটীৰ টিভি মিডিয়াৰ মানুহবিলাকে ইউপিপিএলক জিকিব বুলি কৈছে সেইটো আমি কেনেকৈ মানি ল'ব ৰাইজেতো তেনেকুৱা ভোট দিয়া নাই কালি এদিন আছে পৰহি গম পাব আৰু তেখেতসকলৰ এক্সিট পোলটো সঁচা না মিছা আছিল এইটো ৰাইজে গম পাব মই আজি ৰাইজক এইখিনি কৈ দিম যে এক্সিট পোলৰ ওপৰত কোনো নিৰ্ভৰ কৰি থাকিব নালাগে আমাক হাৰিব বুলি কোৱাৰ কাৰণে কোনো ব্যক্তিয়ে আমাৰ ওয়াৰ্কাৰ হওক আমাৰ নেতাসকল আমাৰ ৰাইজ নিজৰ মনটো দুৰ্বল কৰিব নালাগে আমিয়ে জিকিম মইতো কৈছো বিটিসি টকা আৰু স্পেশালি এক নাম্বার কোকৰাঝাৰ সমষ্টি বাকিয়ে প্ৰত্যেক জাতি গোষ্ঠীয়ে বিপিএফক ভোট দিছে বড়োত ভোট আমি 60% পাম আৰু মাইনৰিটি ভোট আমি 70+% পাম তাৰ পিছত বঙালী ৰাজবংশী নেপালী আদিবাসী অসমীয়া সূত্ৰধৰ নাথযোগী চৰণীয়া আপনার বর্মন আপনার মদাহী আর হিন্দি স্পিকিং আর রাভা গারো যিমান জাতি গোষ্ঠী আছে সবে বেশিরভাগ বিপিএফক ভোট দিছে গতিকে তেনে ক্ষেত্ৰত বিপিএফে হারার কোনো কথাই নাহে ইউপিপিএলক ভোট দিয়াৰ কোনো যুক্তি নাছিলে আৰু সেই কথাটো আমি কোৱা নাই বিভিন্ন জাতি গোষ্ঠীৰ মানুহে কৈছে বড়োৰ ভোট তেখেতসকলে পাব আৰু অন্যান্য দলৰ পৰা অন্যান্য জাতি গোষ্ঠীৰ পৰা লেছ খুব কম পাৰ্চেন্টত তেখেতসকলে ভোট পাব এক্সিট পোল আমি যেটো টিভিত চালো তাতে বিভিন্ন অপিনিয়ন দিছে আৰু গুৱাহাটী বেছিভাগ টিভি মিডিয়াৰ এক্সিট পোলটো আমি ইন ফেভাৰ অফ ইউপিপিএল টো দেখিবলৈ পাইছো কিন্তু তেখেতসকলত এক্সিট পোলটো যেটো দিলে এটো অত্যন্ত ভুল ৰাইজৰ লগত কোনো আলোচনা নকৰি ভিতৰত কি হৈছে এটো ইনভেস্টিগেট নকৰি তেখেতসকলে কাকবা ফেভাৰ কৰি পেলাই সাইকোলজিক্যাল ওয়ার কৰিছে আৰু পিপিএফক আমাক ডাউন কৰিবৰ কাৰণে মানে সাইকোলজিক্যালি ডাউন কৰিবৰ কাৰণে এই এক্সিট পোলটো দিয়া বুলি আমি চিন্তা কৰিব পাৰিছো কিন্তু ই পেলে ৰাইজে যেনেকৈ ভোট দিছে বিপিএফ দলক যেনেকৈ ওয়েলকাম কৰি পেলাই আদৰি লৈছে যে বিপিএফ দলে জিকিব ময়ো জিকিব আৰু বহুতো ডিফাৰেন্সত নহলেও আমি 70 to 80,000 বেছি ভোটত জিকাৰ আশা আছে আৰম্ভ কৰি হস্পিটাল স্কুল কলেজৰ কথা কোনো ধৰণৰ কাৰ্য ইয়াত দেখিবলৈ নাপালে এই 4 বছৰত বিটিসি অঞ্চলত এটাও এপইন্টমেন্ট নহল চৌকিদাৰৰ এপইন্টমেন্টও নহল বৰঞ্চ অসমত 1 লাখ বছৰত 1 লাখ চাকৰি দিয়াৰ কথা কৈ পেলাই সরকার গঠন কৰিছিল তেখেতসকলে কিন্তু আনফৰ্চুনেটলি 4 বছৰত এটা বৃহৎ অঞ্চলত এই 4টা ডিস্ট্রিক্টত যদি এটাও এপইন্টমেন্ট নহয় তেতিয়া হলে ইয়াৰ শিক্ষিত ল'ৰা ছোৱালীৰ ভৱিষ্যত একদম অন্ধকাৰ হৈ গৈছে ইয়াত ইউনিভাৰ্সিটি আছে ইয়াত বহুতো কলেজেস আছে ইয়াত ইঞ্জিনিয়াৰিং কলেজ আছে মেডিকেল কলেজ আছে সিআইটি আছে ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যতটো অন্ধকাৰ দেখিবলৈ পাইছে ইয়াৰ কাৰণে পঢ়ি থকা ল'ৰা ছোৱালীবোৰে ইউপিপিএলক ভোট দিয়া নাই এইটোৱে তেখেতসকলৰ হাৰাৰ মূল কাৰণ যোৱাকালিলৈকে ইলেকশ্যন হৈছে আৰু ন্যাশনাল মিডিয়াবোৰে বহুতো মন্তব্য দিছে আৰু সেইটো কথা সঁচা যে বহুত ন্যাশনাল মিডিয়াও ওয়ান সাইডেড
এক্সিট পল দিয়াটো আমি দেখিবলৈ পাইছো। চোৱা যাওক আমি নেশ্যনেল লেভেলত কোনটো ষ্টেটত কেনেকুৱা ৰাজনীতি হৈছে এইবোৰ গতিটো আমিতো গম নাপাওঁ। আমি আমাৰ সমষ্টিৰ ওপৰতে ব্যস্ত হৈ আছো। গতিকে নেশ্যনেল লেভেলত যিয়ে নহওক আমি ৱেলকাম জনাওঁ আৰু আমি আশা কৰিছো এইবাৰ ভাৰতৰ যি চৰকাৰ গঠন হ'ব খুব ভাল এটা প্ৰগ্ৰেছিভ মেণ্টেলিটি আৰু ইনক্লুচিভ মেণ্টেলিটি লৈ পেলাই কাম কৰিব বুলি আমি আশা কৰিছো। তেখেতসকলৰ পৰাজয়ৰ কাৰণটো হ'ল যোৱা 4 বছৰত যিটো পৰিৱৰ্তনৰ নামত যি চৰকাৰ কৰিলে আৰু যি আশা কৰি পেলাই যি কমিটমেণ্টৰ ওপৰত আশা কৰি পেলাই ৰাইজে ভোট দিছিলে যোৱা 2020 চনত BTC ইলেকশ্যনত, তাৰ পিছৰে পৰা এই BTC চৰকাৰে অঞ্চলৰ BPFৰ দিনত যেনেকৈ উন্নয়নমূলক কাম দেখিবলৈ পাইছিলে এটাও তেনেকুৱা কাম হোৱাটো দেখিবলৈ নাপালে। বৰঞ্চ মানুহসকলক প্ৰতাৰণা কৰাটোহে বহুতে দেখিবলৈ পালে। আমিও দেখিলো যে অন্যায়ভাৱে ফৰেজৰ এনক্ৰচ কৰিছে বুলি ঘৰ বাৰী জ্বলাই পেলাই ভাঙাই পেলাই JCB লগাই পেলাই এভিকশ্যন কৰাটো আমি দেখিবলৈ পাইছো। আৰু মুছলিম মানুহবিলাকৰ ওপৰত যি অত্যাচাৰ, সাপ্তাৰ মিয়াৰ নিচিনা মানুহ যি এবাণ্ডন অঞ্চলৰ ৰাইজৰ লগত এই ৰাইজে দায়িত্বত হেণ্ড অভাৰ কৰি পেলাই যি মাটিৰ ওপৰত চাহ বাগান কৰিছিলে তেখেতৰ ঘৰটো JCB লৈ পেলাই ভাঙাই চিঙাই যি কাৰ্যকলাপ এইবোৰ সকলোৱে দেখি পেলাই ভয় খাইছে। আৰু মুছলিম মানুহবিলাকৰ ওপৰত যি এভিকশ্যন নটিচ সব জাগাতে এইটো দেখি পেলাই মানুহবিলাকে আতংকিত হৈছে। আৰু আদিবাসী ৰাজবংশীসকলক ইলেকশ্যনৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিলে যে অতি সোনকালে ট্ৰাইবেল ST-কৰণৰ কামটো কৰি দিব বুলি, সেই কামটো একো নকৰিলে। বৰঞ্চ তেখেতসকলৰ ST-কৰণৰ এগেইনষ্টৰ কথা কোৱাটো আমি শুনিবলৈ পাইছোঁ, ৰাইজে জানে। আৰু ইয়াৰ কাৰণে ৰাইজে তেখেতসকলক আস্থাত লোৱা নাই। যোৱাকালিলৈকে ইলেকশ্যন হৈছে আৰু নেশ্যনেল মিডিয়াবোৰে বহুতো মন্তব্য দিছে আৰু সেইটো কথা সঁচা যে বহুত নেশ্যনেল মিডিয়াও ওৱান ছাইডেড এক্সিট পল দিয়াটো আমি দেখিবলৈ পাইছো। চোৱা যাওক আমি নেশ্যনেল লেভেলত কোনটো ষ্টেটত কেনেকুৱা ৰাজনীতি হৈছে এইবোৰ গতিটো আমিতো গম নাপাওঁ। আমি আমাৰ সমষ্টিৰ ওপৰতে ব্যস্ত হৈ আছো। গতিকে নেশ্যনেল লেভেলত যিয়ে নহওক আমি ৱেলকাম জনাওঁ আৰু আমি আশা কৰিছো এইবাৰ ভাৰতৰ যি চৰকাৰ গঠন হ'ব খুব ভাল এটা প্ৰগ্ৰেছিভ মেণ্টেলিটি আৰু ইনক্লুচিভ মেণ্টেলিটি লৈ পেলাই কাম কৰিব বুলি আমি আশা কৰিছো। তেখেতসকলৰ পৰাজয়ৰ কাৰণটো হ'ল যোৱা 4 বছৰত যিটো পৰিৱৰ্তনৰ নামত যি চৰকাৰ কৰিলে আৰু যি আশা কৰি পেলাই যি কমিটমেণ্টৰ ওপৰত আশা কৰি পেলাই ৰাইজে ভোট দিছিলে যোৱা 2020 চনত BTC ইলেকশ্যনত, তাৰ পিছৰে পৰা এই BTC চৰকাৰে অঞ্চলৰ BPFৰ দিনত যেনেকৈ উন্নয়নমূলক কাম দেখিবলৈ পাইছিলে এটাও তেনেকুৱা কাম হোৱাটো দেখিবলৈ নাপালে। বৰঞ্চ মানুহসকলক প্ৰতাৰণা কৰাটোহে বহুতে দেখিবলৈ পালে। আমিও দেখিলো যে অন্যায়ভাৱে ফৰেজৰ এনক্ৰচ কৰিছে বুলি ঘৰ বাৰী জ্বলাই পেলাই ভাঙাই পেলাই JCB লগাই পেলাই এভিকশ্যন কৰাটো আমি দেখিবলৈ পাইছো। আৰু মুছলিম মানুহবিলাকৰ ওপৰত যি অত্যাচাৰ, সাপ্তাৰ মিয়াৰ নিচিনা মানুহ যি এবাণ্ডন অঞ্চলৰ ৰাইজৰ লগত এই ৰাইজে দায়িত্বত হেণ্ড অভাৰ কৰি পেলাই যি মাটিৰ ওপৰত চাহ বাগান কৰিছিলে তেখেতৰ ঘৰটো JCB লৈ পেলাই ভাঙাই চিঙাই যি কাৰ্যকলাপ এইবোৰ সকলোৱে দেখি পেলাই ভয় খাইছে।
আৰু মুছলিম মানুহবিলাকৰ ওপৰত যি এভিকশ্যন নটিচ সব জাগাতে এইটো দেখি পেলাই মানুহবিলাকে আতংকিত হৈছে আৰু আদিবাসী ৰাজবংশীসকলক ইলেকশ্যনৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিলে যে অতি সোনকালে ট্ৰাইবেল এছটিকৰণৰ কামটো কৰি দিব বুলি সেই কামটো একো নকৰিলে বৰঞ্চ তেখেতসকলৰ এছটিকৰণৰ এগেইনষ্টৰ কথা কোৱাটো আমি শুনিবলৈ পাইছোঁ ৰাইজেই জানে আৰু ইয়াৰ কাৰণে ৰাইজে তেখেতসকলক আস্থাত লোৱা নাই